নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেল ভিউজ মিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলো ভালেই আছে। আচলতে আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ সেইসকল যুৱক যুৱতী আৰু ব্যক্তিৰ কাৰণে যিসকলে আচলতে চাকৰি কৰিম বুলি মনত বহুত ইচ্ছা পুহি ৰাখিছে। গতিকে তেখেতসকলক আৰু যিসকলে ব্যস্ততাৰ কাৰণে তেখেতসকলে কিছু কথা আচলতে গম নাপায়, আমাৰো তেনেকুৱা হয় আচলতে ব্যস্ততাৰ কাৰণে। এইটো আচলতে শেহতীয়াকৈ ওলোৱা এটা বিজ্ঞাপন, যিটো যোৱা মাৰ্চ মাহতে আচলতে এইটো চাকৰি ওলাইছিল। মাৰ্চ মাহত ডেটটো মই একজেক্ট পাহৰিছোঁ, কিন্তু অনলাইন এপ্লাই অলৰেডি হৈ আছে। দিন হৈছে, অহাকালিলৈকে আপোনালোকৰ ডেট আছে। যিসকল ব্যক্তিয়ে আচলতে গম নাপায় আৰু যিসকলে গম পালেও তেখেতসকলে ব্যস্ততাৰ কাৰণে আচলতে এইটো এপ্লাই কৰিব পৰা নাই, তেখেতসকলৰ কাৰণে আচলতে এই বিশেষ ভিডিঅ'টো বনালোঁ, তেখেতসকলৰ উপযোগী হোৱাকৈ। অহাকালিলৈকে এই চাকৰিটোৰ আপোনাৰ এপ্লাই ডেট আছে আৰু সকলোৱে এডভাৰটাইজটো চাইছে আৰু বহুতে এপ্লাই কৰিছে। আৰু যিসকলে নাজানে তেখেতসকলক আচলতে জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। পুনৰবাৰ এডভাৰটাইজটো মই আপোনালোকক জনাই দিছোঁ। জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেন'গ্ৰাফাৰৰ পদ মুকলি হৈছিল। জুনিয়ৰ এছিষ্টেণ্ট দুটা ভাগত বিভক্ত কৰা হৈছিল। এটা আপোনাৰ AP হেডকোৱাৰ্টাৰ্ছ আৰু আপোনাৰ ডিষ্ট্ৰিক্ট পুলিচৰ এনেকৈ দুটা ভাগ কৰা হৈছিল। আপোনাৰ AP হেডকোৱাৰ্টাৰ্ছ জুনিয়ৰ এছিষ্টেণ্ট 15টা পদ আছিল আৰু জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট পুলিচত আপোনালোকৰ 170টা পদ আছিল। আৰু লগতে আছিল আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 19টা পদ। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, যিকোনো শাখাত আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ষ্টেন'গ্ৰাফাৰ তাতো আপোনাৰ শাখা, যিকোনো শাখাত আপুনি গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনাৰ ষ্টেন'গ্ৰাফাৰত আপুনি ITI কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ নাই। লাষ্ট ডেট অহা 15/6/2020লৈকে আছে। যিসকলে এপ্লাই এতিয়ালৈকে কৰা নাই, ব্যস্ততা হওক বা তেখেতসকলে গম নোপোৱাৰ কাৰণে, তেখেতসকলে যাতে এইটো এপ্লাই কৰি লয়। আশা ৰাখিছোঁ সকলোৱে আপোনালোকে এইটো কি বুলি কয়, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে এইটো এপ্লাই কৰিব। আৰু যদি বিশেষ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যন লিংকত গৈ তাত আপোনালোকৰ এডভাৰটাইজ আৰু এপ্লাই লিংকটো মই দি দিছোঁ। তেখেতসকলে মোবাইলত নতুবা কেফেত গৈ তেখেতসকলে এপ্লাই কৰিব পাৰিব। কুশলে থাকক, ঘৰতে থাকক। ধন্যবাদ।